আজি আমি এটা নতুন বিষয়ৰ ওপৰত কথা পাতিম আৰু বিষয়টো সম্পৰ্কে চাগে আপোনালোক অৱগত হৈছে আৰু বিষয়টো হৈছে শব্দ। কেতিয়াবা আপোনালোকে ভাবেনে শব্দবোৰ আমাৰ বাবে কিমান ইম্পৰ্টেণ্ট হয় আৰু এই শব্দবোৰ ব্যৱহাৰ কৰিয়ে আমি আমাৰ মনৰ ভাৱবোৰ প্ৰকাশ কৰিব পাৰোঁ। ইজনে আনজনক ক'ব পাৰোঁ আমি কি মনত লৈ ফুৰিছোঁ, কি ভাবি আছোঁ, নহয় জানো? আৰু এই প্ৰতিটো শব্দৰে এটা নিজস্ব অৰ্থ আছে, নিজা অৰ্থ আছে। যদিওবা আমি এটা শব্দৰ সলনি আন এটা সমাৰ্থক হিচাপে ব্যৱহাৰ কৰোঁ, কিন্তু মই ভাবোঁ প্ৰত্যেকটো শব্দৰ এটা নিজস্বতা আছে। ঠিক মানুহৰ দৰে, মানুহ জানো ইজনে সিজনৰ লগত আমি মিলো, হয়তো অলপ মিলো, কিন্তু আমাৰ মাজত ডিফাৰেঞ্চেছ আছে। সেয়েহে প্ৰত্যেকজন ব্যক্তিয়ে কি হয়, ইউনিক হয়। এই শব্দবোৰ ইমানেই শক্তিশালী যে আপুনি মই তাক কল্পনা কৰিব নোৱাৰোঁ, কিয়নো ই এখন বন্ধ হৃদয় খুলিব পাৰে আৰু এখন ভগ্ন হৃদয় জোৰা লগাব পাৰে। তেতিয়াহ'লে ভাবকচোন ই কিমান শক্তিশালী হ'ব পাৰে। এটা কথা আমি সদায় মন কৰিব লাগিব, যি বস্তু আমি এবাৰ সৃষ্টি কৰিব পাৰোঁ ই কিন্তু ধ্বংসও হয়। ঠিক সেইদৰে এই শব্দবোৰেও আমি তাক যদি উচিত ব্যৱহাৰ কৰিব নাজানো বা আমি ব্যৱহাৰ নকৰোঁ, তেন্তে এটা ভাল সম্পৰ্ক ই কি কৰিব পাৰে, একেবাৰে ধ্বংস কৰিব পাৰে। কি কৰা উচিত? আমি শব্দবোৰ উচিত ব্যৱহাৰ কৰিব জানিব লাগে। কোনটো শব্দ কোনটো চিটুৱেশ্যনত আমি কিদৰে ক'ব লাগে আমি তাক জানিব লাগে। আৰু এটা কথা সদায় মনত ৰাখিব যে আপুনি মই ব্যৱহাৰ কৰা এই শব্দবোৰে আপুনি মই কোন তাক পৰিচয় দাঙি ধৰাত সহায় কৰে। গতিকে এই শব্দবোৰ ব্যৱহাৰ কৰোঁতে আমি সদায় সজাগ আৰু সচেতন দুয়োটাই হৈ থাকিব লাগে। সেয়েহে হয়তো ইংৰাজীত এষাৰ কথা আছে, words like a key. If you choose them right, you can open any heart and shut any mouth. গতিকে আমি গম পালোঁ আমাৰ দৈনন্দিন জীৱনত আমি ব্যৱহাৰ কৰা এই সৰু সৰু শব্দবোৰৰ গুৰুত্ব কিমান বেছি। গতিকে আজি মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিব লাগিব। আপোনালোকে ভিডিঅ'টো চাই আৰু শুনি কেনে পালে মোক ক'ব। আৰু যিহেতু চেনেলটো খুবেই নতুন, গতিকে আপোনালোকে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।